हेलो गाइस আপোনালোক কেনেকুৱা আছে আগৰো বহুত ভালে আছে মই অনেক আপোনালোক দেখি আছে অনেক ব্লগস তো গাইস আজি ব্ৰহ্মপুত্ৰ মানে নদীৰ পাৰত যাম আৰু তাৰে আশে-পাশে দৃশ্যখিনি আপোনালোকক দেখাম তো ভিডিওটো আপোনালোকে স্কিপ নকৰি সকলোখিনি ভিডিও চাই থাকক তো গাইস মোৰ সাইকেলৰ পাম অলপ কম আছিল তো পাম দিয়াৰ কাৰণে এই দোকানটোৰ ওচৰত মই আহিলো এনেকুৱা কৰি এতিয়া পাম দি লম পাম দি আকৌ মই ওলাই যাম মানে গাইস কথাটো হৈছে কি মানে সাইকেলটো বহুত দিন ধৰি পৰি আছিল এইটো সাইকেলটো এই কাৰণে মানে পাম নাছিল মানে বহুত দিন চলা নাছিল মোৰ এই সাইকেলখন আৰু কিছু দূৰ গ'লে মই নদীৰ পাম আপোনালোকক সম্পূৰ্ণ ভিডিঅ'খিনি চাই দিম গাইছ পিয়াৰ গফ্টৰ ওচৰত আহি পালোঁ আপোনাক দেখাই আছোঁ পিয়াৰ গফ্ট এইটো চাওক পিয়াৰ গফ্টৰ ওচৰত আৰু অলপমান দূৰত গ'লে মই নদীৰ পাৰত পাম চাই থাকোঁ গৰিয়া মঠৰ ওচৰত আহি পালোঁ গৰিয়া মঠ মানে আমাৰ এইটো দুটা গৰিয়া মঠ এটা নতুন এটা পুৰণা বুলি কোৱা হয় নতুনটোৰ ওচৰত আহি পেলাই আপোনাক দেখাই আছোঁ নতুন গৰিয়া মঠটো এইটো আমাৰ মানে আচলতে নতুন গৰিয়া মঠ আৰু এটা আছে মানে পুৰণা এইটো মানে নাম্বাৰ 1 2 আপোনালোকক দেখাম ভিডিঅ'টোতে থাকক মানে গাইছ এনেকুৱা টাইমত সকলোৱে মানে আহে আবেলি টাইমটোত মানে সকলোৱে ভিৰ হয় ইয়াতে আপোনালোক দেখাম ৰ'ব যাই আছোঁ এইটো মই আহি পালোঁ এই চাওক বড় বজাৰ চাৰ্কেট হাউচ এইটো ইফালে নদীৰ পাৰ ৰাস্তা মই সোমাই দিলোঁ চাইকেলখন যাই আছে এইটো এটা মন্দিৰ মানে নদীৰ পাৰটোৰ লগতে এইটো এটা মন্দিৰ আৰু এনেকুৱা কৰি টাউনটো নামি গ'লোঁ তো গাইছ এনেকুৱা কৰি মই নদীৰ পাৰত আহি পালোঁ এই চাওক নদীৰ পাৰটো কি ধুনীয়া দেখা গৈ আছে চাওক এইটো আৰু এইফালে এটা পাহাৰ দেখিছে গাইছ এইটো আপোনাক দেখাই আছোঁ এইটো পাহাৰটো কেমেৰাও ইমান ধৰিব পৰা নাই সেইটো পাহাৰটো আছে কি ভাল লাগে চাওক গাইছ এই ঠাইটো তো গাইছ ইয়াতে লোৱাৰ আছাম ফেষ্টিভেলো হৈছিল 5 দিন আছিল আৰু লাষ্ট দিনাখন জুবিন দা আহিছিল জুবিন দা অহাৰ দিনা গাইছ ইমান মানুহ হৈছিল থিয় হ'ব লগা ঠাই বিচাৰি পোৱা নাছিলোঁ মানে ইমান মানুহ হৈছিল গাইছ ইয়াৰে পৰা মানে ব্ৰিজটো দেখা পাব আপোনাক দেখাই আছোঁ মানে কেমেৰাটো সিমান এটা ধৰিব নাপাব সেইফালে ব্ৰিজটা আছে আপোনালোকে কিন্তু ইয়াৰে পৰা দেখা যায় ব্ৰিজটো আৰু কি আপোনাক দেখাই আছোঁ ৰ'ব এইটো চাইছে ৰ'ব আপোনাক জুম কৰি দেখাই আছোঁ একবাৰ সেইটো ব্ৰিজটো সেই পিনে আছে সেইটো ব্ৰিজটো আপোনাক দেখিছে ইমান এইটো ব্ৰিজটো ইয়াৰে পৰা অলপমান দেখা যায় বেছি দেখা নাযায় গাইছ অলপ দেখা যায় মানে গাইছ এই ঠাইটো লৈ মানে এই নদীৰ পাৰটো লৈ মানে বহুতে আহে মানে এই পাৰত কাইবা ফুৰিব আহিলে এই ঠাইটোত অৱশ্যই আহে মানে পাহাৰটো চাইছে কি ভাল লাগে চাবলৈ মানে এইটো আচলতে হুলুকান্দা পাহাৰ বুলি কোৱা হয় আমাৰ মানে আচলতে হুলুকান্দা পাহাৰ বুলি কোৱা হয় এইটো মানে ইয়াৰ ওপৰত উঠিলে সম্পূৰ্ণ মানে গোৱালপাৰা মানে কিটো দেখা যায় আৰু কি মানে আমাৰ গোৱালপাৰাটো ইয়াৰ একদম ওপৰত উঠিলে আপোনালোক একদিন উঠিলে আপোনালোক নিশ্চয় দেখাম তো গাইছ এতিয়া মই মানে সেই পাহাৰতলিৰ পিনে যাম মানে নদীৰ পাৰটো আপোনালোকক দেখালোঁ এই পূব পাহাৰতলিত যায় আপোনালোকক পাহাৰতলিখিনি সম্পূৰ্ণ দেখাই আছোঁ আৰু এইফালে এটা গান্ধী মৈদানো আছে সেইটোও দেখাম গাইছ মানে বাহিৰৰ পৰা হয়তো বা তালা আছে আপোনালোকক বাহিৰৰ পৰা অলপখিনি দেখাব চেষ্টা কৰিম যোনদিনা খোলা হ'ব এইখিনি ভিতৰত সোমাই আপোনালোক দেখাম গাইছ মই গান্ধী মৈদানৰ ওচৰত আহি পাইছোঁ এই চাওক ইয়াতে গান্ধী মৈদান লেখা আছে তো গাইছ আজি আপোনালোকক গান্ধী মৈদানখিনি দেখাব নোৱাৰোঁ তালা দিয়া আছে এই চাওক তো এই ভিতৰত আমাৰ গান্ধীজী আছে এই চাওক তো আজি দেখাব নাপালোঁ বেলেগ দিন যদি খোলা পাওঁ তো অৱশ্যে সোমাই আপোনালোক সকলোখিনি তাতে দেখাম তো গাইছ আপোনালোকে দেখিবলৈ পাই আছে ইয়াৰ পৰা ভিউটো কি আহে গাইছ চাওক না নদীটো পূৰা দেখা যায় ভাল লাগে গাইছ চাবলৈ নদীটো এইফালে মাছ মাৰি আছে সিহঁতে গাইছ ইয়াতে মাছ মাৰি আছে মজা দেখা যায় নদীটো গাইছ চাওক দুদিন আগত মই আহিছিলোঁ সেইফালে মানে চৰ ওলাই থকা দেখিছিলোঁ সেইপিনে আছে এইপিনেও দেখিছিলোঁ তো বৰ্তমান নাই চাওক পানীৰ পৰিমাণটো বাঢ়ি গ'ল সেইকাৰণে তো গাইছ এইফালে যাই আছোঁ মই আপোনাৰ ভিডিঅ'টো চাই থাকক তো এইফালে যাই আছোঁ মই এতিয়া মই সেইপিনে যাম এতিয়া আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব একদম পুৰা ৰিক্সি হয় এইবিলাক ঠাই আহিলে অলপ চাব আৰু এইবিলাক ঠাই আচলতে বহুতে ভাল লাগে আপোনাক দেখাই আছোঁ সকলোখিনি আপোনাৰ ভিডিঅ'টো চাই থাকিব বহুতে ভাল লাগে গাইছ এইবিলাক ঠাইত আহিলে আপোনাক সম্পূৰ্ণখিনি ভিডিঅ' চাই থাকক আপোনাক ইয়াৰে সম্পূৰ্ণ দেখাম মানে ভিউটো দেখাম মানে এনেকুৱা টাইমত ভিউ কেনেকুৱা হয় আৰু মানুহ কেনেকুৱা হয় এনেকুৱা টাইমত সকলোখিনি দেখাম ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ' চাই থাকিব যাই আছোঁ চাওক গাইছ কি ভাল লাগে চাবলৈ এইবিলাক ঠাই আহিলে
ইয়াতে আহিলে মোৰ নদীৰ পাৰৰ পৰা আৰু বেছি ভাল লাগে গাইছ এই ঠাইটো। সেইপিনে চাওক না গাইছ, চৰ থৰ ওলাই পুৰা একদম মানুহে ঘৰ বান্ধি লৈছে একদম সেইফালে। এইপিনে ওলাইছিল, এইফালে মানে পানী বাঢ়িছিল কাৰণে মানে চৰটো মানে এনেকুৱা চৰ ওলাইছিল, চৰটো মানে ঢাকি খাইছে। এতিয়া চাওক না এইফালে মানুহে পুৰা ঘৰ বনাইছে, এইফালে মানে গৰু ম'হ পুৰা চৰাই আছে গাইছ। ভাল লাগে গাইছ এইবিলাক ঠাই আহিলে। এই চাওক। তো গাইছ এই ঠাইটো চাওক, মানে আবেলি মানে মানুহ আহি ইয়াতে বহি মানে চাহ তাহ খাই চাওক। আগত চাহৰ এটা দোকানো আছে আৰু ইয়াতে মানে আহিলে বহুতেই ভাল লাগে। ইয়াতে মানুহ বহে, মানে বহাৰ ঠাইও বঢ়িয়া কৰি বনাই থৈ দিয়া হৈছে। এইফালে চাওক মন্দিৰটো চাইছে, সেই মন্দিৰটো মানে আমাৰ গোৱালপাৰা ৰাস মন্দিৰ। এতিয়া মই আগলৈ যাম, ভিডিঅ'টো চাই থাকক। ৰাস সকলো হয়, ৰাস হয় ইয়াতে গাইছ। এই মন্দিৰটো আচলতে ৰাস মন্দিৰ বুলি কোৱা হয়। মানে ইয়াতে প্ৰত্যেক বছৰ আমাৰ মানে গোৱালপাৰা ৰাস উৎসৱ হয় এই মন্দিৰটোতে। তো এতিয়া এইফালে আকৌ মই ওলাই যাওঁ, আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণ চাই। তো গাইছ আহোঁতে বৰপুখুৰ পালোঁ, তো ভাবিলোঁ অলপ সোমাই যাওঁ, তো সেইকাৰণে সোমালোঁ। এইটো আমাৰ বৰপুখুৰ। তো গাইছ এইটোৱে আমাৰ গোৱালপাৰাৰ মানে পাৰ্ক হয়, মানে বৰপুখুৰ বুলিও কোৱা হয় এই পুখুৰটোক। আমাৰ গোৱালপাৰাৰ হয়। আমাৰ মানে ধৰক ঘৰৰ আনুষ্ঠানিক যেনেকুৱা বিয়া অন্নপ্ৰসন্ন আৰু কিবা বেলেগ কিবা কিবি হ'লে ইয়াৰ পৰা মানে পানী ভৰিবও আহে বহুতে মানে সকলোৱে আহে। মানে আমাৰ ব্ৰহ্মপুত্ৰটো অলপ বেছি দূৰ হোৱাৰ কাৰণে ইয়াৰ পৰা মানে মানুহ ইয়াৰ পৰাই মানে পানী ভৰি লৈ যায়। তো গাইছ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'খিনি চালে। মই 3টা প্লেছত গৈছিলোঁ। প্ৰথম প্লেচটো আছিল আপোনালোকৰ নদীৰ পাৰত গৈছিলোঁ মই। নদীৰ পাৰত যোৱাৰ পিছত মানে গ'লোঁ পূব পাহাৰতলি বুলি কোৱা হয়, এই ঠাইটোত গ'লোঁ। আৰু লাষ্টত গ'লোঁ মানে আমাৰ বৰপুখুৰ বুলি কোৱা হয়। তো কোনোবা পাৰ্ক বুলিও কয়, সেইখিনি ঠাইত গ'লোঁ। তো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰি দি যাব। দেখা হ'ব আপোনালোকৰ লগত নতুন ভিডিঅ'ত। আপোনালোকে ভাল থাকিব আৰু সেইখিনি টাইমৰ কাৰণে বাই গাইছ।